নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টিৰ ঘৰুৱা উপায়ৰ বিষয়ে এটি মই ভিডিঅ' লৈ আহিছোঁ। তো আমাৰ যে চুলিখিনি বহুত ফাটে, কিছুমানৰ চুলি দীঘল নহয়, কিবা ডেমেজ পৰি যায়, আৰু কিবা পুষ্টি কম হ'লে আমাৰ চুলিখিনি বেয়া হয়, নাবাঢ়ে কিয়, সেই বিষয়ে মই এতিয়া আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ। আমাৰ চুলিখিনি বহু চেষ্টা কৰিলেও চুলি দীঘল নহয় কিয়, আৰু চুলিখিনি ইমান পুষ্টিদায়ক নহয় কিয়, ইয়াৰ কিছুমান কাৰণ আছে। তো আমাৰ চুলিত কিছুমান পুষ্টি কম হ'লে আৰু ভিটামিন যদি আমাৰ যিখিনি লাগতিয়াল ভিটামিন সেইখিনি যদি আমি চুলিখিনিত দিব নোৱাৰোঁ, আমাৰ চুলি নাবাঢ়ে, ফাটে, চুলি ডেমেজ পৰি যায়, চুলিখিনি বহুত বেয়ালৈ ঢাল পৰে। সেয়ে আজি এই সমস্যাখিনিৰ বিষয়ে মই এটি ভিডিঅ' লৈ আহিছোঁ, এই সমস্যাবোৰ দূৰ কৰাৰ বিষয়ে। তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এতিয়া মই চুলিৰ অনুযায়ী 3টা পিঁয়াজ লৈ লৈছোঁ, মোৰ 3 দিনৰ বাবে বনাই থৈছোঁ। সেয়ে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ চুলিখিনি ইমান দীঘল নহয়, চুটি চুলি অনুসৰি পিঁয়াজ ল'ব আপোনালোকে। তাৰ পাছত পিঁয়াজখিনি কুটি ল'ব, লৈ মিক্সিত বা এনেকৈ কুটি পিহনাত পিচি ল'ব। এইফালে মই এতিয়া মিক্সিতে লৈ লৈছোঁ। মিক্সিত লৈ এতিয়া মই মাৰি লওঁ মিক্সিত। তাৰ পাছত চাওক, মোৰ এইখিনি ওলালে, মিক্সিত মাৰিলোঁ মই। এতিয়া মই পিঁয়াজখিনি উলিয়াই ল'ম, এটা পাত্ৰত চেকিবলৈ ল'ম। আৰু এতিয়া মই চেকনিত পিঁয়াজৰ ৰসখিনি উলিয়াই ল'ম। তাৰ পাছতে আপুনি পিঁয়াজৰ ৰসখিনিত নাৰিকল তেল এড কৰিব। এইফালে মই এতিয়া নাৰিকল তেল লৈ লৈছোঁ। আৰু এতিয়া পিঁয়াজৰ ৰস আৰু তেলখিনি ভালদৰে মিহলাই ল'ব। মই বেছিকৈ কৰিছোঁ, 3 দিনমানৰ কাৰণে ঘঁহিব পাৰিম বুলি। তো আপোনালোকেও যিমান পাৰে কৰিব পাৰে, এদিনৰ কাৰণেও কৰিব পাৰে। তো আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কৰিব। এতিয়া মই লগাবলৈ লৈছোঁ। আপোনালোকৰ চুলি অনুসৰি তেলটো লৈ ল'ব। আৰু এইফালে দেখিছেনে, মই পুৰণা অলপ তেল চেল লাগিব বুলি টি-শ্বাৰ্টটো অকণমান বেলেগ পিন্ধি লৈছোঁ, পুৰণা টাইপৰ অলপ। আৰু ভালদৰে মই চুলিখিনিত এড কৰি লৈছোঁ তেলটো। এইফালে দেখিছেনে, একদম আগলৈকে লগাইছোঁ, গুৰিবিলাকত বেছিকৈ লগাব। এইফালে মোৰ তেল লগোৱা হৈ গ'ল। তো এতিয়া মই 1-1.5 ঘণ্টামান থাকিম তেলটো লগাই পেলাই। আৰু বোলে মামীও লগাই, এইফালে মামীকো মই এতিয়া লগাই দিবলৈ লৈছোঁ। এইফালে লগাই আছোঁ মামীকো, তো চাই থাকক। এতিয়া মই চুলিখিনি ধুই মেলি আহিলোঁগৈ, প্ৰায় 1-1.5 ঘণ্টামান থাকিলোঁ। এতিয়া চুলিখিনি মোৰ ছফ্ট লাগিছে আৰু চুলিখিনি কোমল, তো ভাল লাগিছে চুলিখিনি। মামীও ধুই আছে, মামীও কৈছে যে চুলিখিনি ভাল লাগিছে, আকৌ এদিন লগাব লাগিব বুলি কৈছে। তো মোৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব।